11 আগষ্টৰ দিনটো আহিলে সকলোৰে মনলৈ আহে বাক্সাৰ এখন সম্ভ্ৰান্ত পৰিয়ালৰ বন্ধ কোঠাত পৰি থকা কেইটিমান নিথৰ দেহৰ কথা। মনত পৰে কলা সংস্কৃতিৰে ভৰপূৰ এটি পৰিয়ালৰ 4টাকৈ সদস্যৰ বুকু ভেদি যোৱা শক্তিশালী মাৰণাস্ত্ৰৰ গুলীৰ শব্দ। মনলৈ আহে দাউ দাউকৈ জ্বলি থকা 4খন চিতাৰ কথা। আজি মৰিয়ালী হৈ আছে সেই ঘৰখন। ঘৰৰ বেৰত স্মৃতি বিজড়িত হৈ আছে সদস্যসকলৰ তেজৰ চেকুৰা আৰু AK-47ৰে দেৱাল ভেদি যোৱা গুলীৰ বিন্ধা। এই অভিশপ্ত ঘৰখন বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত নিজজুলুকি গাঁৱৰ প্ৰয়াত ডাক্তৰ ধৰণীধৰ দাসৰ। এই পৰিয়ালটোৰ পৰাই দেশ স্বাধীন কৰাৰ বাবে হাতত বন্দুক লৈ আলফাত যোগ দিছিল ডাক্তৰ ধৰণীধৰ দাসৰ ভাতৃ মিঠিংগা দৈমাৰীয়ে। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৌহাৰ্দস্বৰূপ মিঠিংগা দৈমাৰী আছিল সংগঠনটোৰ প্ৰচাৰ সচিব। সেইটোৱে আছিল সুসাহিত্যিক, সুচিকিৎসক, সমাজকৰ্মী ডাক্তৰ ধৰণীধৰ দাসৰ পৰিয়ালৰ অপৰাধ। 1998 চনৰ 11 আগষ্টৰ নিশাৰ ঘটনা। গুপ্তঘাতকৰ নিৰ্মম আক্ৰমণৰ বলি হ'ল একেটা পৰিয়ালৰ 4জন সদস্য। নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে সংঘটিত হৈছিল আক্ৰমণৰ ঘটনাটো। বুলেটৰ গুলীয়ে প্ৰাণ কাঢ়ি নিছিল আলফাৰ প্ৰচাৰ সচিব মিঠিংগা দৈমাৰীৰ মাতৃ ফুলেশ্বৰী দাস, জ্যেষ্ঠ ভাতৃ ডাক্তৰ ধৰণীধৰ দাস, সগৰ্ভা পত্নী ৰূপজ্যোতি শইকীয়া আৰু ভগ্নী লতিকা কছাৰীৰ। দাউ দাউকৈ জ্বলিছিল মৰা পাগলদিয়া নৈৰ পাৰত 4খনকৈ চিতা। শোকস্তব্ধ কৰিছিল সমগ্ৰ বৰমাবাসীকে। সকলোৰে আশা আছিল পৰিয়ালটোৱে এদিন ন্যায় পাব। কিন্তু আজি 22 বছৰ অতিক্ৰম হ'ল যদিও ন্যায় নাপালে নিহত ডাক্তৰ ধৰণীধৰ দাসৰ লগতে আন সদস্যসকলে। চৰকাৰে অনুসন্ধানৰ নামত কেইবাখনো আয়োগ গঠন কৰিলে যদিও প্ৰকাশ নাপালে কোনো এখন আয়োগৰ প্ৰতিবেদন। আজি ডাক্তৰ ধৰণীধৰ দাসৰ পৰিয়ালটোত নাই কোনো এজন সদস্য। চাৰিওফালে হাবি জংঘলে আগুৰি আছে এতিয়া অভিশপ্ত মিঠিংগা দৈমাৰীৰ নিজজুলুকিৰ ঘৰখন। বৰমা শাখা সাহিত্য সভাৰ সম্পাদকৰ পদ অলংকৃত কৰা প্ৰয়াত ধৰণীধৰ দাসৰ স্মৃতিত আজি বৰমা শাখা সাহিত্য সভাই অনুষ্টুপীয়াকৈ পালন কৰে মৃত্যুদিনটো। আজি তেখেতৰ গুপ্তঘাতকত হত্যা কৰা ধৰণীধৰ দাসৰ দিনটো পালন কৰিবলৈ লোৱা হৈছে। আৰু তেখেতৰ এই গুপ্তঘাতকৰ দ্বাৰা হত্যা কৰাৰ পিছত চৰকাৰে 3টাকৈ আয়োগ গঠন কৰাৰ পিছতো কোনো ধৰণৰ তেখেতৰ গুপ্তঘাতকৰ সন্ধান গুপ্তঘাতক নোলাল। গতিকে আমি আশা ৰাখিছোঁ এনেকৈ গোটেই অসমত যদি মানুহক মাৰি হত্যা কৰি যদি ভাল মানুহক মাৰি পেলাই সমাজৰ ব্যৱস্থাটো কমা কৰি দিয়ে, এয়া আচলতে অতি দুৰ্ভাগ্যজনক কথা। মিঠিংগা দৈমাৰী পৰিয়াল হিচাপে ডাক্তৰ ধৰণীধৰ দাস এগৰাকী আমাৰ বৰমাৰ বিশিষ্ট সাহিত্যিক আছিল। তেখেতৰ ঘৰত ইতিমধ্যে চাবলৈ গ'লে গোটেই ঘৰবিলাক হাবি জংঘলেৰে পৰিপূৰ্ণ হৈছিল। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰে অন্ততঃ সেই হেতেকৈ হ'লেও গুপ্তঘাতকৰ হাতত মৃত্যুবৰণ কৰা ডক্তৰ ধৰণীধৰ দাসৰ বিচাৰ কৰিব আৰু বিচাৰ কৰি আমাৰ সমাজত এটা উচিত বিচাৰ দিব। কিন্তু আজিও ন্যায়ৰ অপেক্ষাত মিঠিংগা দৈমাৰীৰ বাকী থকা পৰিয়ালৰ সদস্যসকল। প্ৰতিবেদক BTC এক্সপ্ৰেছ।